Happy birthday to you. Happy birthday, yeah. Cake waste kore, cake waste kore. Cake waste kore, cake waste kore. Eto lo. Cake waste kore. Na eto sola ni bikidu. Bomb ta sola ni. Hello everyone, welcome back to my YouTube channel. So আজিৰ ভিডিঅ'টোত আমি এক্সপ্লোৰ কৰিব গৈ আছো সাউথ গোৱা. So let's start the video. So yeah, আমি পাই গলো আমাৰ হোটেল জংগল পালোলেম in South Goa. Wow, dunia jungle. Udah sun. Udah lora manor. Udah sun. Dia mau. Oh. Kibi. 50 lega na? Oh, moi to khusim de. 50? 50 please. No, sorry. ये क्या का अवस्था? पिकॉक क्या है पिकॉक? দুখি থাকিব বে চাবি বান্দৰ নেকি এইটো ফৰেষ্টৰ নাম হৈছে বাটাৰফ্লাই ফৰেষ্ট মানে গোটেই এৰিয়াটোৰ নামে বাটাৰফ্লাই আৰু ইয়াত ঢেৰ পিকক আছে কিন্তু এতিয়ালৈকে এটাও পিকক দেখা নাই চাপৰি পোষ্ট কিন্তু এইবিলাক চাপৰিবিলাকে আহি পেলাই পুৰা পোষ্ট দি কিন্তু বাটাৰফ্লাই বিচ যায় দে চাপৰি বিচ Yeah, bro. ভাল লাগছি দে Hi, Oh yeah. Butterfly Beach it is. This is PP is modeling, doing models, and our Simi is photographing. Yeah. Like every day she does. Nice. Yeah. তো মাছ আছে তলত OMG. শুন কোনোবা এটা আৱাজ দিছে এইফালে 2 কিলোমিটাৰ ট্ৰেকিং কৰিব লাগে মেইন ৰাস্তাৰ পৰা আৰু ট্ৰেকিঙত এই অৱস্থা সো যাব প্ৰথমতে চিনি What the hell? হেল নহয় হাতুৰি যা যা Oh. इस सज्जन को क्या तकलीफ है भाई क्या तकलीफ है इनको এই আমাৰ চাপৰি দুটা এয়া চাপৰি আৰে এটা চাপৰি এইটো এই আমাৰ ব্লগৰ চাপৰি আৰু এটা চাপৰি বেগ চাপৰি বেগ তোৰ চাপৰি বেগ ইৰা Oh, finally butterfly beach. Ha. Cute dunia. Wait, bijilu. Oh, Aisa. এতিয়া পৰি লৈ যাব বে আমাৰ ভাই ভয় লাগিছে মোৰ ইয়াতে গা ধুব হা ভয় লাগিছে মোৰ ইয়াতে গা ধুব
আৰু এই আমাৰ হোষ্টেলৰ ৰুম 1 2 3 4 আৰু মই থাকিম ওপৰত দেখাই দিছোঁ অকণমান মাত্ৰ মোৰ এচিৰ লগত শুব লাগিব কম্বলৰি শুম বাৰু একো নাই আৰু এই ৰুমত বহুত বেছি হাগিছে আৰু এতিয়া আমি যাম ক'ত চিমি Palalam Beach. Hi Andy. Vlog. Hello Maria. Hello, Maria. Hello. The next day. So after having so much of fun and enjoy আৰু এতিয়া সময় হ'ল আমাৰ ঘৰত যোৱা আৰু ঘৰত যোৱাৰ আগতে এটা কথা ক'ব লাগিব যে এই হোষ্টেলখন বহুত বেছি ধুনীয়া আছিলে আৰু বহুত মিছ কৰিম কাৰণ ইয়াত যিটো ভাইব আছিলে যিটো ভিউ আছিলে বহুত ধুনীয়া আছিলে আৰু গোটেই ফৰেষ্টৰ মাজত আছিলে আমাৰ হোষ্টেলখন যিটো নেকি আমি খোজকাঢ়ি বিচত অহা যোৱা কৰিব পাৰোঁ আৰু বহুত চাফা আছিলে আৰু হোষ্টেলখনৰ নিজা ৰেষ্টুৰেণ্ট আছিলে য'ত নেকি আমি ধুনীয়া ধুনীয়া খানা খাইছিলোঁ আৰু এটা কথা যে আমি নতুন নতুন মানুহ লগ পাইছিলোঁ য'ত নেকি আমি বহুত কথা শিকিব পাইছিলোঁ আৰু আপোনালোকে যদি প্লেন কৰি আছে কেতিয়াবা গোৱালৈ আহা তেন আপোনালোকে ষ্টামফ্ৰাই জংগল পালোলেম এই হোষ্টেলখনত থাকিব পাৰে বহুত বেছি ধুনীয়া হয় সব সেট কেনেকুৱা লাগিল গোৱা এনজয় Literally, too Majama. মাত্ৰ দেখোন ল' হৈ গ'ল চবৰ ন মোৰ যাব ইচ্ছা চ' আৰু ইন দি এণ্ড অফ দিছ ট্ৰিপ এটা কথাই ক'ম যে আমাৰ যিটো গোৱা ট্ৰিপ আছিলে বহুত আপছ এণ্ড ডাউনছৰ মাজত ছাকচেছ হৈছে কাৰণ বহুত ফাইটছ গৈছে বহুত কান্দা কাটা বহুত কিবা কিবি এইবোৰ বাৰু ফ্ৰেণ্ডছৰ মাজত থাকে চ' চামহাউ উই মেড ইট ছাকচেছ চ' বহুত বেছি এনজয় কৰিলোঁ আৰু এটা কথা ক'ম লাইফ ইজ টু এক্সপ্ল'ৰ ইট ইন ইউৰ অ'ন ইউনিক ৱে ডেটছ ৱেন লাইফ উইল শ্ব' ইউ দ্য ট্ৰু কালাৰ্ছ ইয়া ডেটছ ইট চ' ইয়াতে আমাৰ ট্ৰিপটো শেষ হয় আৰু বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ এণ্ড ইট ৱাজ এ গ্ৰেট এক্সপিৰিয়েঞ্চ ইন গোৱা আৰু আকৌ আহিম নেক্সট টাইম আকৌ কেতিয়াবা আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু যদি ভিডিঅ'টো চাই ভাল পালে আৰু এনেকুৱা ভিডিঅ' লৈ আকৌ লগ পাই আছোঁ টিল দেন টেক কেয়াৰ বাই বাই